নমস্কাৰ বন্ধুসকল, অসম চৰকাৰে নতুনকৈ লঞ্চ কৰা সেৱা সেতু পৰ্টেলটোত বাৰ্থ চাৰ্টিফিকেট কি ধৰণে এপ্লাই কৰা হয়, আপুনি মোবাইলতে হওক বা লেপটপ বা ডেস্কটপৰ পৰাই হওক কি ধৰণে আবেদন কৰিবৰ কাৰণে পাৰিব, সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোত দেখুওৱা হৈছে। গতিকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব আৰু এই ধৰণৰ ভিডিঅ' পিছলৈকে পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে ব্ৰাউজাৰত সেৱা সেতু বুলি লিখি চাৰ্চ কৰিব। ইয়াত প্ৰথমতে শ্ব' কৰা সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম এই লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেধৰণৰ এটা হোম পেজ খোল খাই আহিব। ইয়াত আপুনি অকণমান তলৰ ফালে স্ক্ৰল কৰি লগইন অপশ্যনটোত ক্লিক কৰিব লাগিব। এতিয়া লগইন পেজটোত এই ধৰণে 4টা অপশ্যন দেখিবলৈ পাব: চিটিজেন, PFC, CSC আৰু অফিচিয়েল। ইয়াৰে ভিতৰত চিটিজেন আৰু CSC এই দুটাতে সাধাৰণতে বাৰ্থ চাৰ্টিফিকেটৰ কাম কৰা হয়। আপুনি যদি নিজে এপ্লাই কৰিব বিচাৰে তেন্তে চিটিজেন লগইন কৰিব। ইয়াতে যদি আপোনাৰ আগৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আছে সেইবোৰ বহাই সাইন ইনত ক্লিক কৰিব। আৰু যদি আগৰ ID নাই তেন্তে নিউ ইউজাৰত ক্লিক কৰি এটা নতুনকৈ ID ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। গতিকে এই ফৰ্মখন ফিল আপ কৰি এটা নতুন ID ক্ৰিয়েট কৰি ল'ব। মই যিহেতু CSCৰ যোগেদি এপ্লাই কৰিম গতিকে CSC লগইন কৰি লৈছোঁ। লগইন কৰাৰ পিছত এই ধৰণে পেজ এটা খোল খাব। লগইন কৰাৰ পিছত চিটিজেন লগইনেই হওক বা CSC লগইনেই হওক প্ৰচেছখিনি একে ছেইম হ'ব। এতিয়া ছাৰ্ভিচ অপশ্যনটোত ক্লিক কৰি দিব আৰু ছাৰ্চ বাৰত বাৰ্থ বুলি লিখি ছাৰ্চ কৰিব। ইয়াতে দুটা অপশ্যন দেখিবলৈ পাব: বাৰ্থ ৰেজিষ্ট্ৰেশ্যন আৰু পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন মানে হৈছে 1 বছৰতকৈ কম শিশুখিনিৰ কাৰণে যাৰ আবেদন মেডিকেলতে কৰি দিয়া হয়, আৰু 1 বছৰতকৈ ডাঙৰ শিশুবিলাকৰ কাৰণে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যনত এপ্লাই কৰিব লাগিব। ইয়াতে মই ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিছোঁ। এইটো পেজত ৰিকুৱাৰমেণ্টছত গৈ কি ডকুমেণ্টছ লাগে তাকো চাই ল'বৰ কাৰণে পাৰিব। ইয়াৰে প্ৰথমখন ডকুমেণ্টছ এপ্লিকেশ্যন ফৰ্ম মেণ্ডেটৰী বুলি লিখিছে যদিও এইটো পৰ্টেলৰ বাবে মেণ্ডেটৰী নহয়। সেই মেণ্ডেটৰী হৈছে ই-ডিষ্ট্ৰিক্ট পৰ্টেলটোৰ বাবেহে। এইটো পৰ্টেলত এই ফৰ্মখন আপলোড কৰিব কোনো অপশ্যন নাহে। এতিয়া এপ্লাই বটনত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত এনেধৰণৰ ফৰ্ম এখন খোল খাই আহিব। এতিয়া এই ফৰ্মখন কমপ্লিট ফিল আপ কৰিব লাগিব। ইয়াৰে প্ৰথমটো অপশ্যনত আবেদনকাৰীৰ নাম, আবেদনকাৰী শিশুটোৰ মাক দেউতাক ভাই ভনী বা অন্য কোনো ব্যক্তি হ'ব কাৰণে পাৰিব। তাৰপিছত আবেদনকাৰীৰ জেণ্ডাৰ, মোবাইল নম্বৰ, ইমেইল ID, শিশুটোৰ লগত সম্পৰ্ক আৰু পান কাৰ্ডৰ নম্বৰ। যদি পান কাৰ্ডৰ নম্বৰ নাই তেতিয়াহ'লে নিদিলেও অসুবিধা নাই। নিউবৰ্ণ ডিটেইলছত শিশুটোৰ নাম ঠিকনা আদিবোৰ ইয়াত লিখি দিব। ঠিক একেদৰে আদাৰ ডিটেইলছখিনি ফিল আপ কৰি ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। এতিয়া আৰু চিয়ৰত য়েছ কৰাৰ পিছত এনেধৰণে আপলোডিঙৰ পেজটো খোল খাব। ইয়াত প্ৰথম ডকুমেণ্টছ মেডিকেল চাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু চাৰ্টিফিকেটখন প্ৰাইভেট মেডিকেলৰ হ'লেও দিব পাৰিব। নেক্সট, শিশুটোৰ বয়স যদি 6 বছৰতকৈ ওপৰ হয় তেতিয়াহ'লে স্কুলৰ চাৰ্টিফিকেট দিব লাগিব, অন্যথা গাৰ্জেণ্টৰ ডকুমেণ্টছ দিব পাৰিব। নেক্সট, মেজিষ্ট্ৰেটে পাছ কৰা এফিডেভিট আপলোড কৰিব আৰু শেষত আদাৰ ডকুমেণ্টছত গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ দিব পাৰিব। এইখিনি কৰি ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব। দেন এনেধৰণে আপুনি ফিল আপ কৰা সম্পূৰ্ণ ফৰ্মখন খোল খাই আহিব। ইচ্ছা কৰিলে এইখন ফৰ্মৰ এটা প্ৰিণ্ট কপি আপুনি ৰাখিব পাৰে, অন্যথা মেক পে'মেণ্টত ক্লিক কৰিব। পে'মেণ্টত ক্লিক কৰাৰ পিছত এই ধৰণে আহিব। ইয়াত আপুনি নাম্বাৰ অফ প্ৰিণ্টিং পেজ আৰু নাম্বাৰ অফ স্কেনিং পেজ এই দুটা লিখি পে' নাও বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকণমান ৰৈ দিব। তাৰপিছত এই ধৰণৰ পে'মেণ্টৰ পেজটো খোল খাব। ইয়াত আপুনি পে'টিএম বা গুগল পে' আদিৰ দ্বাৰা পে'মেণ্ট কৰিবলৈ পে'মেণ্ট গেটৱে অপশ্যনটো ক্লিক কৰি এক্সিছ ইজি পে' অপশ্যনটো ছিলেক্ট কৰিব আৰু আই এগ্ৰী অপশ্যন ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনটো ক্লিক কৰিব। অলপ সময় ৰৈ দিয়াৰ পিছত এই ধৰণে পে'মেণ্টৰ পেজটো খোল খাব। ইয়াত আপোনাৰ UPI ID আৰু কেপচা কোডটো লিখিব। তাৰপিছত টাৰ্ম এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি কমপ্লিট পে'মেণ্ট অন ইয়ৰ ফোন অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ফোনত পে'মেণ্টৰ কাৰণে ন'টিফিকেশ্যন আহিব। আপুনি পে'মেণ্টটো কৰি দিব আৰু পে'মেণ্টটো কৰাৰ পিছত এখন ৰিচিপ্ট জেনেৰেট হৈ যাব। এইখিনি কৰাৰ পিছতেই আপোনাৰ বাৰ্থ চাৰ্টিফিকেটৰ অনলাইনৰ আবেদন কামটো শেষ হৈ যাব আৰু 10-15 দিনৰ পিছত আপোনাৰ সেই নাম্বাৰটো চেক কৰিলে আপুনি বাৰ্থ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'বৰ কাৰণে পাৰিব। এইখিনিয়ে আছিল ভিডিঅ'টো।
যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক এটা কৰিব আৰু অনাগত দিনবোৰত এই ধৰণৰ অনলাইনৰ আবেদন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।